ৰাজ্যবাসীক দিবলৈ ওলাইছো বিগ ব্ৰেকিং নিউজ। ৰৈ ৰৈ বিনালে ছবিখন পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ মন্তব্য। যিসকলে ৰৈ ৰৈ বিনালে ছবিখন পাইৰেচি কৰিবলৈ যায় সেইসকল কিন্তু বিপদত পৰিব। দোষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰতম শাস্তি। পাইৰেচি কৰা সকলৰ বিৰুদ্ধে আৰক্ষীক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদিহে আপুনি দেখা পাইছে পাইৰেচি কৰি আছে তেন্তে তৎক্ষণাৎ আৰক্ষীক খবৰ দিয়ক। এই আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কিন্তু কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। সবিশেষ চাওক ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত এটা লাইক কৰি যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ খবৰ নিতৌ পাবলৈ ফ'ল' কৰিব। ৰৈ ৰৈ বিনালে পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৰৈ ৰৈ বিনালে ছবিৰ পাইৰেচি কৰা সকল বিপদত পৰিব। দোষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। এই ক্ষেত্ৰত চৰকাৰে অতিকৈ চিন্তিত। যিসকলে পাইৰেচি কৰিছে সেইসকলে অতি শীঘ্ৰেই বিপদত পৰিব। আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ৰাইজকো পাইৰেচি নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। কোনোৱে এই কাম কৰা বুলি গম পালে খবৰ দিয়ক স্থানীয় থানাত। লোৱা হ'ব কঠোৰৰ পৰা কঠোৰতম শাস্তি। ৰৈ ৰৈ বিনালে পাইৰেচি কৰা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰ। আজিৰ ভিডিঅ'টো আপোনাৰ পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিব, অন্যথাই বিপদত পৰিব। লগতে আপুনি এজন জুবিন অনুৰাগী হিচাপে কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ নিশ্চয় লিখিব। এনেধৰণৰ খবৰ নিতৌ পাবলৈ ফ'ল' কৰিব।